নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অন্দীপ ব্লগলৈ। বেষ্ট ভিডিঅ'ত আপুনি বুলি কৈ আছে অন্দীপ ব্লগৰ। এই মোৰ পাছফালে দেখিছে এখন বিয়া আছে। মই বৰ্তমান আছোঁ গুৱাহাটী গোপাল নগৰৰ ওচৰত, দুৰ্গা মন্দিৰত। তাৰমানে এনেকুৱা ধামাকা বিয়া হ'বলৈ গৈ আছে। আপোনালোকে খালি প্ৰথম পৰা শেষলৈকে ভিডিঅ' চাই যাব, একদম মজা হ'ব। বন্ধুসকল, এই কাৰিকৰ দুজনে যিটো সুন্দৰকৈ মানে সামগ্ৰীখিনি ৰখাইছে, দেখি ভাল লাগিছে কিবা এটা। আৰু এইফালে দাদাজনে মাছ ফ্ৰাই কৰি আছে, একদম ফ্ৰেছ মাছ। আৰু এইফালে মাছ ফ্ৰাই কৰি পেলাই ৰখাবৰ কাৰণে এটা পাত্ৰ লাগিব, সেই পাত্ৰটো যোগাৰ কৰি আছে। আৰু এয়া চাওক, পূৰা ফ্ৰেছ ছাগলী মাংস সেইফালে কাটি আছে। আৰু এইফালে এটা ৰখাই থোৱা আছে ছাগলী, এইটো ছাগলী ৰখাই থোৱা আছে। আৰু ঘৰটো আপোনালোকে দেখিছেই, একদম ধুনীয়া। আৰু এইফালে মাছ কাটিছে, একদম পূৰা ফ্ৰেছ মাছ হয়, পূৰা লোকেল মাছ। মানে ভালকৈ পাতিছে বিয়া। খালি ভিডিঅ'টো চাই থাকক। আৰু ওপৰৰ পৰা ভিউটো চাওক, গুৱাহাটীৰ ভিউটো। ৱাও, কি সুন্দৰ পৰিৱেশ। আৰু এয়া আহি বিয়া ভৱন পালোহি। বিবাহ ভৱনত মানে কথাটো কি হৈছে, এইফালে বেংক পাৰ্টিও চলি আছে। গুৱাহাটীৰ এইখন আপোনাৰ গোপাল নগৰ বুলি কয়, দুৰ্গা মন্দিৰ আছে। দুৰ্গা মন্দিৰটোৰ কাষতে নিচেই কাষত লাগিয়ে আছে বিবাহ ভৱনটো। আৰু ভৱনটো কিন্তু খুব সুন্দৰকৈ মানে ডেক'ৰেশ্যন কৰিছে। ডেক'ৰেশ্যনটো একচুৱেলি ভাল লাগিছে। আৰু এইফালে চাওক, বেংক পাৰ্টি কি সুন্দৰকৈ মানে আপোনাৰ মিউজিক বজাই আছে। ভাল লাগে এনেকৈ মানে আপোনাৰ বিয়া সবাহত বেংক পাৰ্টি থাকিলে বা মিউজিক ছিষ্টেম থাকিলে ভাল লাগে। আৰু এয়া আপোনাৰ ঠাণ্ডা আছে। ঠাণ্ডা খালোঁ কিন্তু দেই বন্ধুসকল, প্ৰায় খালোঁ ঠাণ্ডা। এয়া চাওক, কোকোকোলা আছে। আৰু এইফালে বুনিয়া ভুজিয়া, আকৌ পিঠা লাডু আৰু নিমকি আছে। আৰু এইফালে গোল্লা। চাই থাকক ভিডিঅ'টো। আৰু এয়া মই এতিয়া বৰ্তমান উঠি আহিছোঁ কিটচেনলৈ, য'ত কি বস্তু বনাই আছে আমি বৰ্তমান এতিয়া চাম, আপোনালোকেও চাওক। এইফালে বিলাহী এনেকৈ কাটি আছে, মানে পাচলিসমূহ এনেকৈ কাটি থকা হৈছে। আৰু এয়া হৈছে মছলাসমূহ। এয়া হৈছে পটল আৰু আলুগুটি এনেকৈ ফ্ৰাই কৰি থৈছে। তাৰপিছত এয়া সৰু আলুগুটি, যিটো আমি অসমীয়া আলুগুটি বুলি কওঁ। এয়া মাংস এইফালে বনি আছে, একদম ছাগলী মাংস। গুড়িটাটো দি চোবা আৰু এইফালে এটা এইটো কি কিবা ভাজি এটা বনাইছিলে, মই পাহৰি থাকিলোঁ বাৰু। আৰু এইফালে মই দেখুৱাই দিছোঁ কি আছে। ইয়াত ওপৰত মাছ ফ্ৰাই কৰি পেলাই থোৱা আছে। মিক্সাৰ কৰিব। খালি এটাই দুখ লাগিলে, বিয়াখন মই খাবলৈ নাপাওঁ। মানে নোপোৱা কাৰণটো হ'ল, মই একচুৱেলি আখৈ দিব লাগিব। সেইটো কাৰণে মই বিয়াখন খাব নোৱাৰিম। কথা সেইটো মানে নোৱাৰিম যদিও মই জলপান খালোঁ, আৰু এনেকৈ সৰু সুৰা ORS খালোঁ। এইফালে কাৰিকৰ লাগি আছে পূৰা। আৰু এতিয়া আহক আমি তললৈ যাওঁ। তললৈ গৈ কি হৈছে তলত চাই লওঁ এবাৰ। আৰু এইফালে পূৰা পানী ৰখাই থোৱা আছে, চাই থাকিব ভিডিঅ'। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে ভাল লাগিছে, এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব যদি কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব যদিহে কৰিছে, তেওঁ নথৈ আনন্দিত, আপোনালোকক একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইফালে বিয়া ভৱনত মানুহৰ সমাগম চাওক, যথেষ্ট মানুহ হৈছে, খুব সুন্দৰ। মই বৰ বেছি ভিডিঅ' কৰা নাই। ভিডিঅ' কৰিলে মানে আপোনাৰ বহুত দীঘল হৈ যাব ভিডিঅ'টো, নাইকৈ মোৰ 30 মিনিট 40 মিনিটৰ ভিডিঅ' হৈ যাব। মই জাষ্ট মেইন ক্লিপসমূহে লৈছোঁ, 20 ছেকেণ্ড 25 ছেকেণ্ড তেনেকুৱা ক্লিপসমূহ লৈছোঁ। আৰু সৰু বা আছে ওচৰতে। আৰু এইফালে হোমৰ কাৰণে এইবিলাক আয়োজন হৈ আছে লাহে লাহে। আৰু মই আপোনালোকক অলপ বাহিৰৰ যিটো বাহিৰৰ ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে বাহিৰৰ ভিউ, এখন ট্ৰেভেলাৰ ৰৈ আছে, যথেষ্ট গাড়ীও আছে। এইটোৱে হৈছে দুৰ্গা মন্দিৰটো। আৰু এইফালে বিবাহ ভৱন, এয়া গণেশ বাবা কি জয়। মই ভিতৰলৈ এতিয়া বৰ্তমান গৈ আছোঁ, এফালৰ পৰা আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু এইফালে
ফটো মৰাত সকলো ব্যস্ত হৈ আছে। আৰু ইয়াৰ কইনা বহা ঠাইসমূহ বেংক পাৰ্টি কিন্তু বজাইছে আকৌ দেই, বৰ সুন্দৰ মানে পৰিৱেশটো একচুৱেলি ভাল লাগিছে। মানে বিয়াঘৰত যিটো বেংক পাৰ্টি চলি আছে, আচিনায়ক মানে কি সেইটো মিউজিক বজাইছিলে, ভাল লাগিছিলে একচুৱেলি। বন্ধুসকল, এইফালে গাড়ীত একদম জুবিনদাৰ একদম হিট গান লগাই আমি বৰ্তমান আহি আছোঁ ভৰলু। কথাটো হ'ল কি, বৰদেউতাক ঘৰত থ'বলৈ আহিছোঁ। বৰদেউতাৰ ঘৰ হৈছে ভৰলুত। বৰদেউতা মানে অলপ বয়স হৈ আহিছে, সেইটো কাৰণে ৰাতি টোপনি ক্ষতি কৰাটো স্বাস্থ্যৰ কাৰণে বৰ এটা ভালো নহয়। সেইকাৰণে সকলোৱে ক'লে ঘৰলৈ যাবলৈ, সেইটো কাৰণে আমি এতিয়া বৰ্তমান থ'বলৈ আহি আছোঁ উবেৰ লৈ পেলাই। যিহেতু খুৰাই উবেৰ এখন ভাড়া কৰিছিলে, সেই উবেৰতে আহি আছোঁ। বন্ধুসকল, মানে মেইন কথাটো কি হ'ল, ভিনদেউক চাবলৈ ইমান মানে এক্সাইটেড হৈ আছোঁ। আৰু আহি এয়া মানে ফাইনেলি ভিনদেউক মানে দেখো হৈছে। আৰু এয়া দৰাৰ লগত অহা কি এক্সট্ৰিম লেভেলত ফূৰ্তি কৰিছে চাওক না আপোনালোকে। দৰা মানে ভিনদেউ আহিছে, অলপতো ডান্স হ'বই ন। মই আৰু এটা লক্ষ্য কৰি গম পালোঁ যে আপাৰ আছাম আৰু লোৱাৰ আছামৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কথা বতৰাতে হওক বা নিয়ম নীতিতে হওক, যথেষ্ট পাৰ্থক্য আছে। আৰু এয়া হৈছে ভিনদেউ। এইফালে নিয়ম কৰি থকা হৈছে, আপোনালোকে ভিডিঅ'টো চাই যাব, গম পাব গুৱাহাটীৰ ফালৰ বা লোৱাৰ আছামৰ ফালৰ নিয়মসমূহ মানে কেনেকুৱাকৈ কৰা হয়, আমাৰ ইয়াৰ সৈতে একেই হয়নে নহয়। আৰু এয়া আখৈ দিয়া কৰ্ম প্ৰায় হ'ল বুলিয়ে ক'ব পাৰি। খালি মই আখৈ দিয়া ভিডিঅ' বনাব নোৱাৰিলোঁ, মই অলপ ব্যস্ত আছিলোঁ সেই টাইমটোত। আৰু চাওক, বিয়াত কিছুমান ফটো ক্লিক কৰা হৈছিলে। এয়া হৈছে বা আৰু মই, ডাঙৰ বা হয়, এয়া সৰু বা, ডাঙৰ বা, খুৰা, মই। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। এতিয়া আপোনাৰ টাইম হৈছে 2টা বাজিব হ'ল, 1:45 হৈছে। মোৰ যিখিনি কৰ্ম আছিলে, কৰ্মভাগ সামৰণি মাৰি মই গৈছিলোঁ। মোৰ বিশেষ কৰ্ম নাছিলে। মোৰ আখৈ দিয়া যিটো নিয়ম, সেই নিয়মটো আছিলে। আপোনালোকে অলৰেডি ইউটিউবত দেখিবলৈ পাইছেই। আৰু গুৱাহাটীৰ ফালৰ বিয়াৰ নীতি নিয়ম কাৰ্যসমূহ কেনেকুৱা পালে কমেণ্ট এটা কৰিব, আমাৰ নিশ্চয় ভাল লাগিব।